Hello everyone, welcome back to my channel. আজি মই গৈ আছো হদিয়ালে বলকচোন মোৰ লগতে আপোনালোকেও ফুৰি আহকগে হদিয়াখন। এতিয়া আমি ৰাইট সাইডে যাব লাগিব। এইফালে ওপৰৰ আকাশখনলৈ চক ইমান ধুনীয়া লাগিছে ডাৱৰখিনি। এই আগফালে গাড়ীখন দেখিছেনে ইমান অভাৰলোডেডকৈ বস্তু লৈ গৈছে নহয়। रोड सेफ्टी কাৰণে অকমানো ভাল নহয়। আপোনালোকেও পৰাপক্ষত এনেকৈ বস্তু কেতিয়াও নিনিব। এয়া ধাননি পথাৰ ইমান ধুনীয়া লাগিছে আৰু হেয়া চক ইমান ধুনীয়াকৈ কঠীয়া সিঁচি থৈছে। আৰু ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ডক্টৰ ভূপেন হাজৰিকাৰ সেতু, যাক নেকি আমি ঢলা-শদিয়া ব্ৰিজ বুলি কওঁ। আৰু এই দলংখনৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ। দলংখনলৈতো আপোনালোকে সকলোৱে আহিছে চাগে, তথাপিও মোৰ ফালৰ পৰা আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছোঁ। দলঙৰ ওপৰেদি গৈ থাকিলে আকাশখন চাই বৰ ধুনীয়া লাগে। আপোনালোকে সকলোৱে মন কৰিছে চাগে কথাটো। গাড়ীৰ পৰা নামি খোজকাঢ়ি গৈ আছো। আজি বতৰটো খুবেই গৰম, কিন্তু ইয়ালৈ আহি অকণো গৰম অনুভৱ হোৱা নাই। যিহেতু গাঁৱৰ পৰিৱেশৰ কথাই বেলেগ, চাৰিওফালে সেউজীয়া গছ-গছনিৰে ভৰা। খুব ধুনীয়া মিহি মিহিকৈ বতাহ বলি আছে। আৰু ৰাস্তাৰ কাষে কাষে খুব ধুনীয়াকৈ লহপহকৈ ঢেকীয়া শাকবিলাক ওলাই আছে। এয়া এইবিলাক দেখিছে। এইকেইদিন ইমানকৈ বৰষুণ দি থকাৰ কাৰণে ৰাস্তাটো অকণমান বোকা বোকা নিচিনা হৈ আছে, মাজে মাজে পানী জমা হৈ আছে। এইবিলাক চব কেনেকৈ বোকা হৈ আছে, কিন্তু ৰ'দটো দিয়াৰ কাৰণে শুকাই গৈছে। আৰু অকণমান গ'লে আমাৰ নিচাহঁতৰ ঘৰ পাই যাম। এতিয়া এয়া নিচাহঁতৰ গৰুবিলাক চব কেনেকৈ বাঁহৰ তলত ৰখি ছাঁ লৈ আছে। তাহাঁতৰো গৰম লাগে ন। নঙলাটো পাৰ হৈছোঁ। সেয়া গৰু গোহালি। এইফালে সোমাই পদূলি মুখত খুব ধুনীয়াকৈ জবা ফুল ফুলি আছে। তেন্তে বলক ভিতৰলৈ সোমাই যাওঁ। এয়া বাঁহগাজ গুচাই থৈছে। ঘৰৰ পিছফালে এয়া ভাতকেৰেলা গছ। ভাতকেৰেলা লাগি আছে অলপ চলপ, এয়া ছিঙিলোঁ আৰু বিচাৰি বিচাৰি। আৰু এই কুকুৰা বাঁহৰ গাজৰ লগত বনাব। মই বাঁহগাজখিনি কাটি অকণমান হেল্প কৰি দিছোঁ। আৰু এইফালে মাংস কাটি আছে। ঘৰৰ পুখুৰীৰ মাছখিনি মই ফ্ৰাই কৰি দিছোঁ। আৰু পাকঘৰত পাকঘৰ মাছ ফ্ৰাই কৰিবলৈ তেল গৰম কৰিছোঁ। জুইত বনালে বোলে ভাত শাক সোনকালে সিজে, সেইবাবে মই জুইতে বনাই দিছোঁ। আৰু
মোৰ তেল গৰম হৈ গ'ল। এতিয়া মই মাছৰ পিচবিলাক এপিচ এপিচকৈ তেলত দি দিম। এইখিনি মাংস ফ্ৰাইৰ কাৰণে আমাক ঘৰলৈ লৈ যাবৰ বাবে ঢেকীয়া ছিঙি আনি দিছে ভণ্টিজনীয়ে। এইফালে ফ্ৰাই মাংসখিনি হৈ আছে। এয়া বাঁহৰ গাজৰ লগত কুকুৰা মাংস। সঁচা কথা ক'বলৈ গ'লে আমি কথা পতা আৰু খোৱাত ইমানেই বিজি হৈ গ'লোঁ যে ভিডিঅ'টো ৰেকৰ্ড কৰিবলৈ থাকি গ'লগৈ। কেতিয়াবা যদি মোৰ শদিয়া অহা হয় তেন্তে মই আপোনালোকক A to Z সকলোখিনি দেখুৱাম। এতিয়া আমি ঘৰলৈ বুলি উভতিলোঁ। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে বুলি। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে মোক কমেণ্ট কৰি জনাব। তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।